নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ আৰু অতি সহজে বনাব পৰা এটা ৰেচিপিৰে আপোনালোকক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। এই দুটা পোৰা কল, এইটো বিলাহী আৰু দুটা কেঁচা জলকীয়া, তাৰপিছত এটা আলু, এইটো আলু, তাৰপৰা এটা পিঁয়াজ, এইখিনি এতিয়া বইল কৰিম। পিঁয়াজটো বইল কৰিব লাগিব, পিঁয়াজটো দি দিম, তেতিয়া পিটিকিলে পটককৈ সেই সিজিলে মানে ভাল হ'ব পিটিকা কৰিবলৈ। আৰু এই দুটা পোৰা কল এতিয়া ইয়াত দিছোঁ। ফালি দিলে মানে হেৰিটো তালৈ গুচি যাব যে, সেইকাৰণে গোটাই দিছোঁ। পূৰা বইল কৰিব নালাগে, হাফ বইল কৰিলে হ'ব, মানে কলটো বাকলিটো অকণমান সিজিলেই হ'ল আৰু এতিয়া জলকীয়া নিমখ অকণ দি দিব। এয়া সিজোৱা হৈ গ'ল। এইটো এনেকৈ কাটিব লাগিব। এনেকৈ গুচকাই আহিলে ইয়াত যিটো এতিয়া আঠা আছিলে যে, আঠাটো বাকলিলৈ গুচি গ'ল। এইটো হৈছেনে? এইখন মানে যিখিনি কলৰ পৰা লাগি আছে সেইখিনি আঁতৰাই দিছে আৰু এইখিনি লাগিব, এইটো নালাগে। এয়া পিঁয়াজটো, আলুটো এনেকৈ বাকলিটো সিজালে এইটো পটককৈ গুচ খায়। এইটো এনেকৈ গুচাই দিলে হ'ল। এইখিনি গুচাই দিলে কি হয়, মানে পানীটো সোমাই যায় আলুটোত। এইটো বিলাহী, এতিয়া কি হ'ব গম পালা? পিটিকা। এতিয়া জলকীয়া, পিঁয়াজটো যদি কেঁচাই কেঁচাই দিয়ে তেতিয়া কেঁচা কেঁচা হৈ যাব। এতিয়া বইল কৰি দিলোঁ নহয়, এই এতিয়া সান খাই যাব ধুনীয়াকৈ। অকণমান মাৰ ধনিয়াও দিব পাৰি, এতিয়া ধনিয়া নাই নহয়। মিঠাতেল অকণমান দি দিছোঁ। হাতেৰে পিটিকিলে মানে কি হয়, ভালকৈ পিট খায়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। থেংক ইউ।